Hello guys, welcome to our channel exams. ইয়াতে আমি বিভিন্ন ধৰণৰ এক্সামৰ বাবে জিকে আলোচনা কৰোঁ। চ' আজি আমাৰ টপিকটো হৈছে কম্পিউটাৰ। চ' বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল দ্য ৱৰ্ড কম্পিউটাৰ হেজ বিন ডিৰাইভড ফ্ৰম হুইচ অফ দ্য ফলোয়িং ৱৰ্ড। কোনটো ৱৰ্ডৰ পৰা কম্পিউটাৰ ৱৰ্ডটো আহিছে? লেটিন ৱৰ্ডৰ পৰা কম্পিউটাৰ ৱৰ্ডটো আহিছে লেটিন। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল কম্পিউটাৰ ইজ এ বা এন। কম্পিউটাৰ কি? কম্পিউটাৰ হৈছে এটা ইলেক্ট্ৰনিক মেচিন। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাদাৰ অফ কম্পিউটাৰ ইজ, সকলোৱে জানে, চাৰ্লছ বেবেজ। ফাদাৰ অফ কম্পিউটাৰ কোনে? চাৰ্লছ বেবেজ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল এনালিটিকেল ইঞ্জিন ডেভেলপ বাই, এনালিটিকেল ইঞ্জিন কোনে ডেভেলপ কৰিছিল? চাৰ্লছ বেবেজে কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল পাস্কেলাইন ইজ অলছ' নোন বাই। পাস্কেলাইন কি বুলি জনা যায়? পাস্কেলাইনক এডিং মেচিন বুলি জনা যায়। এডিং মানে যোগ কৰা মেচিন। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল ENIAC ৱাজ, ENIAC কি? ENIAC হৈছে ফাৰ্ষ্ট ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ, প্ৰথম ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ। মডাৰ্ণ কম্পিউটাৰৰ ফাদাৰ কোন? এলেন টিউৰিং। ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হুইচ ওৱান ইজ কনচিডাৰ্ড এজ ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ। ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰ কি হৈছে? পৰম 8000। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ডাজ কম্পিউটিং ইন এ পাৰ্চনেল কম্পিউটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল CPU। ঠিক আছে, নেক্সট কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং গ্ৰুপ কনচিষ্ট অফ অনলি ইনপুট ডিভাইচ। ইনপুট ডিভাইচৰ আণ্ডাৰত কোনবিলাক পৰে? মাউচ, কীবৰ্ড আৰু স্কেনাৰ। বাকীবিলাক মাউচ, কীবৰ্ড, মনিটৰ। মাউচ কীবৰ্ড ইনপুট ডিভাইচ, মনিটৰ আউটপুট ডিভাইচ। মাউচ কীবৰ্ড ইনপুট, প্ৰিণ্টাৰ আউটপুট। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাউচ, কীবৰ্ড আৰু স্কেনাৰ। নেক্সট কুৱেশ্যনটো পইণ্টিং ডিভাইচ ইনক্লুডছ দ্য ফলোয়িং এক্সেপ্ট পইণ্টিং ডিভাইচ ইনক্লুডছ দ্য ফলোয়িং এক্সেপ্ট কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কীবৰ্ড। কীবৰ্ডে পইণ্ট নকৰে, মাউচে কৰে, লাইট পেনে কৰে, ট্ৰেক বলে কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট এ হাৰ্ডৱেৰ। তলৰ কোনটো হাৰ্ডৱেৰ নহয়? জাভা ছফ্টৱেৰ পৰে, বাকী হাৰ্ডৱেৰ। ঠিক আছে, বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে। ঠিক আছে, ধন্যবাদ।